বহক বহক এতিয়া বলা বলা ভালকে ধৰি লওক দেই আপুনি একদম ভয় নাখাব ৰবাছো কি হ'ল আকৌ কি হৈছে আপোনাৰ মোৰতো কিবা আচন্দাই গৈছে পানী লাগিব নেকি নালাগে গাটো ভাল পাইছেনে নহয় ভাল পাইছে যাব পাৰিবতো পাৰিম তুমি কেৱল লাহে লাহে চলাবাচোন অ'কে ঠিক আছে হে ভগৱান অ'কে অ'কে লাভলি বেয়া নাপাব দেই ফোন এটা আহিছিলে আচ্ছা কি আছিলে কোৱা কথা এটা ক'ব আছিলে কোৱা কোৱা কেনেকে কওঁ এতিয়া কি কেনেকে কওঁ যি কোৱা কৈ দিয়া অলপমান লাজো লাগি আছে কিবা কৰিব লাগে একো নাই কথাটো কোৱাচোন লাভলি লাভলি কোৱা কেনেকে কওঁ মুকু দাদা মই কেতিয়াও ভবা নাছিলো জীৱনত এইষাৰ কথা মই কাৰোবাক ক'ব পাৰিম বুলি তাকো এনেকৈ ক'ব লাগিব বুলি মই কেতিয়াও ভবা নাছিলো মুকু দাদা মই আপোনাক ভাল পাওঁ মুকু দাদা আই লাভ ইউ মুকু দাদা কি হ'ল আপোনাৰ মুকু দাদা মুকু দাদা মুকু দাদা মুকু দাদা মুকু দাদা কি হৈছিল আপোনাৰ তুমি ভাল পাওঁ বুলি ক'লা যে মোৰতো কিবা আচন্দাই গৈছিলে আপুনি যে ইমান বেঙা টাইপ কথাবিলাক কয় এতিয়া ভাল পাইছেনে নাই অলপ অলপ পাইছো আজিলৈকে তেনেকুৱা কথা কোনো কোৱা নাই যে আই দেখি মুকু দাদা লাভলি কথা এটা কওঁ তোমাক কওক মোৰ ভোক লাগিছে এটা অৰ্ডাৰ দিয়া না কি কথাবোৰ কয় বাৰু